চিলি মতে ভাল খাই মহাদেৱে দুগু 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 হেৰস্থ মানে দস্ত কোনটো এইবিলাক বাদ দিয়ক আজি গৈ আছোঁ আমি অসমৰ আটাইতকৈ ডাঙৰ শিৱলিংগ আৰু এইটো জীৱনৰ চাগে মোৰ প্ৰথম এনেকুৱা এটা ব্লগ যোনটোত মানে বনাবলৈ বহুত হেৰি আছোঁ আৰু আজি মানে গৈ আছোঁ মন্দিৰৰ আপোনালোকক আজি জানে শিৱৰাত্ৰি ইয়াৰ চেগতে সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি শিৱৰাত্ৰিৰ দিনা মৃত্যুঞ্জয় মন্দিৰত কেনেকুৱা পৰিৱেশ সকলো আজি দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ মাজতে আপোনালোকক কথা এটা কওঁ সেইদিনা এটা দাদাই আমাৰ মৃত্যুঞ্জয় মন্দিৰটোৰ কাৰণে এটা মানে ধুনীয়া মন্দিৰটো বুলি আমাৰ শিৱৰাত্ৰি উপলক্ষে এটা ধুনীয়া গান ৰিলিজ কৰিছে ইউটিউবত যোনটোত প্ৰায়ভাগ 2 লাখৰ ওপৰত ভিউজ আহিছে চ' সেই ভিডিঅ'টো আপোনালোকে সকলোৱে চাব ডেছক্ৰিপশ্যনত লিংক আছে যদি চালে বহুতে চালেই বাৰু সেই ভিডিঅ'টো চ' যোনসকলে চোৱা নাই গৈ পেলাই চাব পাৰিব বহুত ধুনীয়া গান আৰু সেই গানটো আজি মোৰ ভিডিঅ'ত ইউজ কৰিম যদি কপিৰাইট ক্লেইম লাগে তথাপিও ইউজ কৰিম কাৰণ মানে বহুত হেৰি হয় আৰু এতিয়া গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম মন্দিৰটোৰ আগত ইণ্ট্ৰটো চাইছেই কি হ'বলৈ গৈ আছে আজি ভিডিঅ'টো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ বলক তাই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ মানে বন্ধুসকল এই ব্লগটো না এটা সঁচা বিদ্যা কচম এটা চাবলগীয়া ব্লগ বুলি মই নাভাবোঁ মানে কিবা ক'লোঁ ন তো বলক সোনকালে যাওঁ ইয়াত যোনটো পেণ্ডেল লগাইছে আগত আপোনালোকে ব্লগত যদি মই দেখুৱাইছোঁ নিশ্চয় চাইছে ইয়াত কিবা মানে লাইটিং লগাইছে চব লাইট উফৰাই পেলালে আৰু বহুত কিবা কিবি চেঞ্জ হৈ গ'ল ফাৰ্ষ্টে যিমান প্ৰটেষ্ট আৰু বছৰে বছৰেতো মেলা হ'বই ইয়াত মন্দিৰত মানে বহুত ভক্ত আহিবতো আপোনালোকে আহিব আৰু এই বহুত কিবা কিবি এৰুৱালে তো চাইকেলত গৈ আছোঁ অলপ কেমেৰা লৰিছে বেয়া চেয়া অলপ নাপাব আৰু বহুত কষ্টকৈ ব্লগটো আপলোড দিছোঁ সকলোৱে শেষলৈকে চাই যাওক বলক তাই সনিতে টুকুলা জটা ধাৰি বলিয়া জটা ধাৰি বলিয়া বন্ধুসকল যদি আপোনালোকে লটমগাঁও ছাইড হৈ মৃত্যুঞ্জয় মন্দিৰটোলৈ আহে তো এইটো ৰাস্তাৰে যাব লাগিব আৰু এইটো ৰাস্তাৰে ময়ো গৈ আছোঁ এইফালেও বহুতকেইটা ৰাস্তা আছে এইবিলাকে শ্বৰ্টকাট এইকেইটা লং কাটহে হয় এইটো শ্বৰ্টকাট হয় যদি নোৱালিমুৰ বা লখিমপুৰ ছাইডৰ পৰা আহে তো বন্ধুসকল পালোৱে বেছি দূৰ নাই মানে অকণমান দূৰ আছে চাইকেলত আহিছোঁ অকণ কেমেৰা লৰিছে বেয়া নাপাব স্কুটি বাইকত আহিলে নলৰে বাৰু কিন্তু এনেই এতিয়া নৰ্মেলি লৰিছে অকণ আৰু বিবেক ভাই আহি আছে যে বিবেকক লগ পাম দিয়ক লগ পাম বিবেকক লগ পাম কিন্তু বিবেকক লগ পোৱাৰ আগত আপোনালোকক কথা ক'ব বিচাৰোঁ এই মানে চাওক নাই কি এটা এই ৰাস্তা যোনটো আছিলে বহুত ধুনীয়া বনাইছিলে কিন্তু মানে ডাম্পাৰবিলাক আহে ন এইবিলাকে আহি পেলাই হেৰি কৰিলে আৰু বৰ্তমান এতিয়া মন্দিৰৰ ভিতৰতো সোমাবলৈ ইচ্ছা দিছে আৰু লগতে দিছে ন আৰু ৰাস্তাত বহুত গাড়ী মটৰ মানে ফাৰ্ষ্ট সোমাবলৈ দিলে ন একদম মন্দিৰলৈকে এতিয়া গাড়ী লৈ যাব পাৰে আৰু বেয়া নাপাব ভিডিঅ'টো যোনটো এইটো শিৱৰাত্ৰিৰ দিনা বনোৱা হৈছিলে কিন্তু মোক বহুত বিশেষ কাৰণৰ কাৰণে এডিটিং কৰা দুটামান প্ৰব্লেম হ'ল চ' যি কি নহওক আপোনালোকক ট্ৰাই কৰিলোঁ দিবলৈ ভিডিঅ'টো চব যদি ভাল পালে লাইক কৰি শ্বেয়াৰ কৰি চব দিব আৰু এইফালে চাওক যিটো হ'ল মানে যোনটো মেলা বহাইছিলে আপোনালোকক দেখুৱাইছিলে খালী কৰি দিলে পূৰা মানে চব মেলা কৰি গ'ল আৰু দোস্তসকল ফাইনেলি আহি পালোঁ বৰ্তমান মই এতিয়া মৃত্যুঞ্জয় মন্দিৰ পালোঁহি আৰু এইফালে চাওক এয়া হ'ল মৃত্যুঞ্জয় মন্দিৰ বেক চাইডে চাব পাৰে এইবিলাক না ফ'কাছ নকৰে কেমেৰাই কিন্তু চাওক সেইটো হ'ল মৃত্যুঞ্জয় মন্দিৰ আপোনালোকৰ বেক কেমেৰা দেখুৱাইছোঁ আজি মানুহ সোমাবলৈ দিছে মানুহ সোমোৱাৰ টাইমো আজি কৈ দিওঁ আপোনালোকক এতিয়া চাগে দিছে কণ্টিনিউ সোমাবলৈ এনেই আগতে টাইম আছিলে 7টাৰ পৰা 8টামানলৈকে দিয়ে 10টালৈকে দিয়ে 7টাৰ পৰা আৰু সন্ধিয়া দিয়ে 6টাৰ পৰা দিয়ে কিবা এটা মুঠতে আহিব পাৰে ৰাতি আহিলে ৰাতিতকৈ দিনত বেছি ভাল হয় কাৰণ ৰাতি অকণ ফ'কাছটো ভাল মানে কেমেৰা ফ'কাছ নহয় মানে মন্দিৰত লাইট চাইট লগাই দিয়ে ন ইয়াতে লাইট চাইট বহুত কিবা কিবি এৰুৱাই দিলে ফাৰ্ষ্টে যিটো প্ৰচেচিং আছিলে চব এৰুৱাই পেলালে চব কাপোৰ লগাইছিলে আগতে এইখিনি জেগাত আপোনালোকৰ বেক কেমেৰা দেখুৱাই আছোঁ গৈ মেলা বহালে চব ফুৰাই পেলালে দিয়ে মানে কেইদিনৰ কাৰণে 3 দিন নাই কেইদিন নাই এতিয়াতো কণ্টিনিউ চাওক কিমান মানুহ সোমাইছে চাওক না আপোনালোকক দেখুৱাই আছোঁ গৈ পেলাই ওচৰত মোক সোমাবলৈ পাৰিম নে নাই পাৰিম চাগে নিশ্চয় চ' এনেকুৱা মানুহ ভিৰ তো এতিয়া দেখুৱাই আছোঁ বলক আৰু এইটোৱে হ'ল মৃত্যুঞ্জয় মন্দিৰ যোনটো নগাঁও অৱস্থিত আছে ব্ৰহ্মপুৰ মানে গোসাইগাঁও ব্ৰহ্মপুৰ বুলি ক'ব পাৰি আৰু মন্দিৰৰ আগফালে কি এটা ধুনীয়া পৰিৱেশ মাই গড মানে এই মাটিটো তাত বম দাম হ'ব দে কোটি টকা পাই যাব চাগে আৰু ফ্লাইটৰ মানে এয়াৰপৰ্ট বহাব বুলি কৈছে মামাই আৰু দোস্তসকলে বিবেকলৈ ৰখি আছোঁ বিবেক আহিছে নে নাই সন্দেহ আছে চ' আহিছে বাৰু তো এতিয়া বিবেকক আমি লগ পাম অকণমান মানে এই কণ্ডিশ্যন উল্টা পাল্টা হৈছে আৰু প্ৰায় লগ পালোঁ আপোনালোকে চিনি পায়ে নিশ্চয় বিকাশ দাক আজি ইউটিউবাৰ বহুতকে লগ পাম চাগে এই ৰৈ পৰিলোৱেই বিবেককো লগ পাম আজি বিবেকৰ লগতে আমাৰ লগত আছে বিকাশ দা চ' বিকাশ দা কৈ দিয়ে কিবা ৰিণ্টু ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই মোক যেনেকৈ ছাপৰ্ট কৰে সেই টাইপকৈ ছাপৰ্ট কৰিব আজি গুৱাহাটীৰ পৰা যিহেতু নগাঁৱলৈ আহিছোঁ নগাঁৱত সেয়াক লগ পালোঁ চ' চিনি পোৱা নাছিলোঁ ফিলিংছটো কেনেকুৱা আহে ফিলিংছটো ভালেই লাগিল নগাঁৱত আহি কেনে ইমান এটা ফিলিংছ মানে কি ক'ম আৰু এই বহুত ভাল লাগিছে আৰু যিহেতু ইমান ডাঙৰ 126 ফুট উচ্চতা টেম্পলটো বনাইছে চ' গুৱাহাটীতে চাব আহিছোঁ সেইটো আজি ৰিণ্টুক চিনি পোৱা নাছিলোঁ ঘপককৈ আহি মাতিলে চ' ভাল লাগিল
তো মোৰ চেনেলটো যিমানকৈ ছাপোৰ্ট কৰিছে তেওঁলোকে চেনেলটো ছাপোৰ্ট কৰক ভাল ভাল ভিডিঅ' বনাই মই ভিডিঅ' আগৰ পৰাই চাওঁ তেওঁ মোৰ চাই আৰু বিকাশ দাক মই আগত ফাৰ্ষ্ট ইউটিউবত দেখিছোঁ বিকি চেনেলটো ল'বলৈ তাৰ বিকি আছিলে আৰু বিবেক দাই হেৰি বিকাশ দা পুৰা হেৰি লৈ আহিছে চাওক পুৰা একদম ৰঙাৰ ছেটআপ লৈ আহিছে পুৰা ইয়াত আৰু দৰ্শকসকল এতিয়া বিকাশ দা আৰু মই গৈ আছোঁ হেৰিলে মানে কিবা এটা চালে গৈ আছোঁ আৰু বিবেক আহিছে বৰ্তমান বিবেকক আমি লগ পাম অলপ পিছত গিয়ে মানে এইফালে সি ভিতৰত ক'ৰবাত সোমাইছে নেকি এই লাইন যে এই লাইন হৈছে এইফালে চাওক লাইনত মানে কি সোমাই আছে এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ দৰ্শকসকল এতিয়া আহি পালোঁ ফাইনেলি মই মৃত্যুঞ্জয় মন্দিৰ এইটো কাষ চাইড ইয়াৰ পৰা সোমাবলৈ নিদিব চাগে আৰু চাওক কিমান মানুহ ভিৰ ইয়াৰ ভিতৰত সোমাবলৈ ভিডিঅ' বনাবলৈ নিশ্চয় পাৰ্মিশ্যন নিদিয়ে এইটো চাওক মন্দিৰ চাওক ধুনীয়াকৈ দেখুৱাই দিছোঁ একদম এইটো হ'ল মন্দিৰ আৰু কি ক'ম নহয় মানে কিবা এটা আজি ফিলিংছটোৱে বেছি ভাল লাগিছে বিবেক আহিছে ক'তনো গ'ল সোমালে ক'ত সোমালগৈ মানে পাত্তাই পোৱা নাই আৰু মানুহ বহুত সোমাইছে ওপৰত মানে সোমাবলৈ পাৰ্মিশ্যন যেতিয়া দিছে তাত কিন্তু সোমাব পাৰিম কিন্তু ভিডিঅ' বনাবলৈ চাগে পাৰ্মিশ্যন নিদিয়ে সেইকাৰণে ওপৰত নুঠোঁ আৰু বেলেগ দিনাখন এইটো মোৰ ঘৰৰ ওচৰতে ন আহিমেই আৰু ওপৰত দেখুৱামেই টেনশ্যন নাই ন' টেনশ্যন আৰু দৰ্শকসকল মানে পুৰা বিকাশ দাই মানে ভিডিঅ' বনাই আছে আৰু এতিয়া চাওক এতিয়া বেক কেমেৰা আপোনালোকক অলপ দেখুৱাই আছোঁ আমাৰ মন্দিৰটো আৰু এইফালে যেতিয়া কাঠ চাইড হয় ন মানে ইফালে গৈ পেলাই অলপ আৰু ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিম তো আজি ভাল লাগিছে ৰ'দটো এইফালৰ পৰা দিলে ন অকণমান মানে ধুনীয়াকৈ আপোনাৰ ফ্ৰণ্ট কেমেৰা দেখুৱাব পাৰিছোঁ নহয়তো বা সেইটো নহয় আৰু মানে ফ্ৰণ্ট কেমেৰাই নোৱাৰি আৰু বিকাশ দাই পুৰা লাগি আছে কথা কোৱাত আৰু এইটো ইয়াত মানে কি লাইট লগাইছিলে লাইটটো মানে এতিয়া এৰুৱাই দিছোঁ দিনত পৰিৱেশ মাটিৰে চিলিমতে ভাল খাই মহা ফ্ৰেণ্ডছ উঠোন এবাৰ ৰখি কিনে আমাৰ বিবেক দা না বিবেকে আৰু বিবেকক লগ পালোঁ গ'লোঁ ৰিণ্টু ভাল লাগিলে আৰু এইটো আছিলে নগাঁও আহিলে মোক লগ কৰিবা মই ভাল লাগিলে সেইকাৰণে লগ কৰিব আহিলোঁ আৰু মানে ইয়াতে ভিডিঅ' বনাব নিদিয়ে সেইকাৰণে বেয়া লাগিছে যদি মন্দিৰত আহি যদি ভিডিঅ' বনাব নিদিয়ে বহুত বেয়া লাগে ফটো এখন উঠিব দিব লাগে ভুল নাই একো নাই একো কৰিবলৈ নিদিয়ে এতিয়া পাৰ্মিশ্যন দিয়া নাই পিছত দিব মানে পাৰ্মিশ্যন পিছতো নহয় চাগে নিদিবই পাৰিলে মোক বিৰাট খং উঠি গৈছে মানে এতিয়া পাৰিলে এইটো দিলেহে এইটো দিব চাগে মানি লাগিব মানি জানি এতিয়া ইফালে যাবা নেকি এতিয়া গ'লোঁ ভাল নালাগে ইমান কি ক'ম যদি ভগৱানৰ মন্দিৰ যদি এনেকুৱা আহি পেলাই যদি এনেকুৱা হয় এতিয়া আগততো দুদিনমান আগত সোমাবলৈকে দিয়া নাই এতিয়া কমচে কম পাৰ্মিশ্যনটো দিছে কিন্তু ভিডিঅ' বনাই এলাও কৰা নাই কিন্তু ভিডিঅ' দিয়া নাই বেয়া লাগিছে তো ভিডিঅ'টো বনাব দিয়া নাই আপোনালোকক মানে কিবা এটা চেষ্টা কৰিছে আপোনালোকে চাব আৰু সকলোৱে বিবেক দা যোনসকলে দাদা আহি থাকে বিবেকৰ চেনেল যোনসকলে ছাবস্ক্ৰাইব কৰা নাই তো কৰি দিবা বহুত ধুনীয়া ধুনীয়া ব্লগ বনাই আহিছে আৰু তাৰ লগতে এতিয়া আমি বিকাশ দাক লগ কৰিবলৈ গৈ আছোঁ বিকাশ দা আহিছে মানে সেইটো বিকাশ নহয় আকৌ আই লাভ ট্ৰেভেল নহয় আকৌ এনেও গম পাইছে মোৰ ভিডিঅ' উঠিয়ে আছে তো এতিয়া বিকাশ ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো লাইক কৰি দিব বিকাশ দাকো লগ এফালে বিবেক দাকো লগ দাদা সেইটোকে মোৰ ক্লাছৰে হয় আচলতে কিন্তু মূৰ্তি অকণ দেখা দেখুৱাওঁ আৰু এতিয়া ইয়াৰ পৰা অলপ সময় আপোনালোকৰ মন্দিৰটোৰ ভিতৰত দেখুৱাম আৰু বিবেকৰ বহুত ভাল ভাল ভিডিঅ' বনাই আৰু বিকাশ দাকো লগ পালোঁ ভবা নাছিলোঁ আজি বিকাশ দাক বিবেকক লগ পাম বুলি ভাবি জানো কিন্তু বিকাশ দাক হঠাৎ মানে মোক দাদা কিয় কৰে জানে আপোনালোকে ই মানে অকণমান এইটো কথা বহুত আজি ভাল লাগিলে বিবেকক লগ পালোঁ আৰু চাওঁ ষ্টেডিয়ামটো এইফালৰ পৰা আহিছে ৰোডটো এইফালৰ পৰা আৰু বিবেকক লগ পালোঁ এতিয়া আমি বিবেক এতিয়া যাবগৈ ঘৰলৈ আৰু তাৰপিছত আৰু ৰহা যাম এদিন নিশ্চয় বিবেকক আকৌ লগ পাম আকৌ নেক্সট টাইম তো এতিয়া বাই বাই আকৌ বিবেকক আকৌ লগ পাম তো এইফালে বিকাশ দাও আজি যাবগৈ বহুত ভাল লাগিলে আজি বিকাশ দাক লগ পালোঁ বিবেক দাক লগ পালোঁ যে বিকাশ দা এতিয়া অনবৰত যাবগৈ বহুত ভাল লাগিছে আজি তো বাই বাই বিবেক তো আজি ভিডিঅ'টো ইমানে আছে যদি ভিডিঅ' চাই ভাল পাওঁ লাইক ছাবস্ক্ৰাইব কৰা দেখিছে মন্দিৰটো আৰু দেখুৱাবলৈ একো নাই এতিয়া হৈ গ'ল বৰ্তমান আফটাৰনুন এভৰিৱান আৰু দাদা আহিছিলে এজন কি হয় আপুনি লাগে মাৰটো নহয় তো দাদা আহিছিলে তাৰপিছত এইফালে এজন দাদা আৰু এইফালে আহিছিলে বিকাশ দাস এতিয়া আমি বিকাশ দাকো বাই বাই দিওঁ বাই আমি এতিয়া নগাঁৱৰ পৰা যাবলৈ ওলালোঁ তো এতিয়া গৈ যাব লাগিব আকৌ নগাঁৱটো গুৱাহাটী যাব বহুত ভাল লাগিছে এনেকুৱাতে পকৰতে পালোঁ আৰু বিকাশ দাক আকৌ লগ পাম এটা নতুন মানে ইয়ালৈ আকৌ আহিলে নেক্সট লগ পাম তো আজিলৈ বাই বাই আৰু ময়ো বাই বাই দিওঁ ভিডিঅ'টো সমাপ্ত কৰোঁ বাই বাই সকলোকে বাই বাই ৰিণ্টু ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগুৱাই লৈ যাব কাৰণ সি অলপ মহামৃত্যুঞ্জয় মন্দিৰটো অলপমান ওচৰতে থাকে চ' ইয়াৰ পৰা যিকোনো ভিডিঅ' কালেক্ট কৰি ল'বা দেই কোনো নতুন যদি ইউটিউব আছে তো চাব আৰু তো বাই বাই আজি আৰু এইটোৱে আছিলে মৃত্যুঞ্জয় মন্দিৰৰ মানে বেছি নেদেখুৱালোঁ কাৰণ আপোনালোকে বহুত দেখিছে আৰু এটা চেনেলত গৈ পেলাই চাই ল'ব ভিডিঅ'টো কিমান আৰু এই পানী মাছ আছে খাম দক ডাঙৰ হ'লে নাপায় এনেকৈ ক'ব আৰু এইটো মন্দিৰ আছিলে দেখুৱালোঁ আৰু মোৰ বহুত ভিডিঅ' পাব চেনেলটো ছাবস্ক্ৰাইব